हेलो फ्रेंड्स विचित्र बार्ताলৈ पुনৰ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছো আৰু আজিৰ ভিডিঅ'ত মই গোটা মগু আৰু লগতে পনীৰৰ এটা ৰেচিপি বনাম আপোনালোকে চাই কেনেকুৱা পায় মোক জনাব যদি ভাল লাগে ভিডিঅ'টো লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশনসমূহ আপোনালোকে পাই থাকে গোটা মগুখিনি আৰু ভালদৰে মই ধুই লৈছো আৰু এতিয়া কুকাৰত ভৰাই দিম আৰু 4টা হুইসেল মাৰাম এনেদৰে চাই থাকক ভিডিঅ'টো এতিয়া কুকাৰত মগুখিনিৰ লগত পানী আৰু জোখমতে নিমখ দি দিছো এতিয়া গ্যাস অন কৰিলো কুকাৰত 4টা হুইসেল দিবলৈ দিম ব্যৱহাৰ কৰিছো মই মছলা হিচাপে পিয়াজ আদা আৰু নহৰু মই পেকেট মছলা ব্যৱহাৰ নকৰোৱে মই আগৰ ভিডিঅ'বোৰতো কৈ আছো আৰু এইখিনি পনীৰখিনিও টুকুৰা টুকুৰ কৰি কাটি ললো এতিয়া কেৰাহী পাতি দিলো গৰম হ'বলৈ দিছো অলপ আৰু ইয়াত এতিয়া জোখমতে মিঠাতেল দি লৈ পনীৰখিনি আগত ফ্ৰাই কৰি লম আপোনালোকে বাৰু পনীৰ কেনেদৰে ভাজে মই আসলতে তেলত এনেকৈ হালধি আৰু নিমখ অকণ দি লওঁ যাতে অকণমান ৰঙা হয় ৰঙচুৱা হ'লে আসলতে মই ভাল পাওঁ খাই এনেকৈ পনীৰখিনি মই ভাজি ললো ৰঙা হোৱাকৈ আৰু ইয়াতে নিমখ হালধিখিনি প্ৰায় সোমাই গ'ল আৰু যেহেতু তেলতে দি লৈছিলো যে এয়া হৈ গ'ল পনীৰ ভজা এতিয়া একেখিনি তেলতে মই এই আদা নহৰু যিখিনি মই পিচি থৈছিলো আৰু পিয়াজ আছিল সেইখিনি ফাৰ্ষ্টতে মই ইয়াত অলপ দেৰি ভাজি লম অকণমান ৰঙা পোৰালৈকে দুটামান পাঁচফোৰণো দি ললো অকণমান মই দিছো মই বিৰিয়ানী মছলাটোহে ব্যৱহাৰ কৰিছো ইয়াত অকণমান মই এই গোন্ধটো খুব বেছি ভাল পাওঁ আসলতে দিলে অকণমান গুণটো বেলেগ হৈ যায় তেলতে আকৌ অকণমান হালধি দি ললো যেহেতু নিমখ দিয়াই আছে মগুখিনি বইল কৰোতে এবাবে নিমখ আৰু মই দিয়া নাই হালধি দি লৈ অকণমান লৰাই ললো গতিকে তেলত মছলাখিনি ভাজি লোৱা হৈয়ে গ'ল এতিয়া দি দিম মগুখিনি গোটা মগুটো আসলতে এনেকেও খাব পাৰো আমি আসলতে কেঁচাকে গজালি উলিয়াইও খাব পাৰো আমাৰ বহুত স্বাস্থ্যৰ কাৰণে গোটা মগুৰ গুণ বহুত বেছি আছে আমি সকলোৱে জানোই নহয় জানো গতিকে মই গুণবোৰৰ কথা এতিয়া নকওঁ গতিকে এনেদৰে খাইও বেছি টেষ্ট লাগে গতিকে গোটা মগুৰ তৰকা আজি বনালো কেনেকুৱা হৈছে আপোনালোকে আসলতে এতিয়া গম নাপাব কিন্তু যেটো খাবলৈ বহুত বেছিয়ে টেষ্টি হৈছিল এই কাৰণে আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো ভিডিঅ'টো আৰু এনেদৰে আৰু অকণমান পানী দি ললো গৰম পানীয়ে দিছো কুহুমীয়া আৰু এইখিনি অলপ উতলিবলৈ দিম এয়া 5 মিনিট ৰখাৰ পিছত উতল আহিয়ে গ'ল আৰু অকণমান পানীটো ইয়াতো অকণমান শুকাই গৈছে আৰু এতিয়া শেষত দি দিম পনীৰখিনি পনীৰখিনি আসলতে এনেদৰে অকণ ৰঙা পৰাকৈ যেহেতু ভাজি ললো আৰু ইয়াত দেখিবলৈ বহুত ধুনীয়া হৈছে দি দিলত আৰু খাবলৈ বেছি টেষ্টি হৈছে আৰু গোন্ধও ইয়াৰ পৰা বৰ ধুনীয়া গোন্ধ ওলাইছে গতিকে দেখিয়ে মানে খাওঁ লাগি গৈছিলে আসলতে আৰু ঘৰৰ মানুহেও খাই খুব বেছি ভাল পালে আপোনালোকেও কৰি চাব এনেকৈ বনাই চাব যদি ভাল লাগে ভিডিঅ'টো লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এয়া কেৰাহী পা নমাই ললো ৰেডি হৈ গ'ল মোৰ আজিৰ গোটা মগু আৰু পনীৰৰ তৰকা ৰেচিপি